ভূমিৰ সমস্যা আমাৰ অঞ্চলৰ ৰাইজে চবে বিচাৰে ভূমিৰ সমস্যা সমাধান হওক। 17 বছৰে এই সমস্যা বিজেপিয়ে সমাধান নকৰিলে আৰু আপোনালোকে কোনোবা দিনা বিজেপিৰ সময় কৰিছিলে নেকি? লেণ্ড মেলা ভূমিৰ মেলা পতা শুনিছিলে নেকি আপোনালোকে? আমাৰ চৰকাৰৰ দিনত আমি ভূমিৰ মেলা পাতিছো ৰাইজক ভূমিৰ অধিকাৰ দিবৰ কাৰণে। মাত্ৰ 20টা দিনত 20,000 পৰিয়ালৰ ভূমিৰ সমস্যা আমি সমাধান কৰি দিলো। ভূমিৰ সমস্যা আমাৰ চৰকাৰৰ সময়ত এই ইউপিপিএল চৰকাৰ শেষ নহওঁতে বড়োলেণ্ড অঞ্চলৰ 80% 90% মানুহৰ মাটিৰ সমস্যা সমাধান কৰিবলৈ আমি গৈ আছো। মাটিৰ সমস্যা সমাধান কৰিবলৈ কোনোবা অঞ্চলত আছে তেখেতসকলক প্ৰৱেশ অধিকাৰ দিব লাগিব। কোনোবা সাজ মাটিত আছে যদি তেখেতসকলে 2003 চনৰ আগৰ পৰাই তাত আছে তেখেতসকলক ভূমিৰ অধিকাৰ দিয়া হ'ব। সকলোক যিসকলে এই অঞ্চলৰ বনাবাই লিগেল চিটিজেন সকলোক ভূমিৰ অধিকাৰ দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰি আছো। এই কথা বিজেপিয়ে কৰা নাছিলে। আজি আপোনালোকে জানে যে ইয়াত আয়োগত ভোট দিয়া হোৱা নাছিলে। 2016 চনৰ 14 চনৰ 15 চনৰ বহুত পিএমৰ ভোটবিলাক কৰি আছিলে। আজি আমাৰ চৰকাৰ অহাৰ পিছত হাজাৰ হাজাৰ পিএমৰ ভোটবিলাক নিৰ্মাণ কৰাৰ কাৰণে আমি প্ৰেছাৰ দি কামবিলাক কৰিবলৈ সক্ষম হৈছো। আজি সময়ত সকলো বিষয়টো আমি পৰিৱৰ্তন কৰিব বিচাৰিছো। ভূমিৰ সমস্যা সমাধান ইয়াৰ লগতে চাকৰি 99 চনৰ চাকৰি কৰি আছে। 1999 চনতে এপইণ্টমেণ্ট পাইছে। এই সকলো চাকৰি ৰেগুলাৰ কৰা নাছিলে 17 বছৰে 18 বছৰে বিপিএফে। আৰু আমি 2 বছৰ হোৱাৰ লগে লগে প্ৰায় 1009জন 99 চাকৰি ৰেগুলাৰ কৰালো। এই কি কমবিলাক পাছ কৰি এনে আছিলে এই টেষ্ট বিলতে কি কমবিলাক আধা আমি এপইণ্টমেণ্ট দিলো আৰু আধা আমি এপইণ্টমেণ্ট দিবলৈ গৈ আছো। য'ত স্কুল এমেলগেমেশ্যন নোহোৱাৰ কাৰণে শিক্ষক নাই অতি শীঘ্ৰে স্কুল এমেলগেমেশ্যন কৰি পেলাই শিক্ষক যাতে প্ৰত্যেক স্কুলতে পায় এই ব্যৱস্থাটো আমি লৈ আছো। আপোনালোকে জানে আমাৰ অঞ্চলৰ পৰাও বহুত চাকৰি পাব লাগিব। আমাৰ বড়োলেণ্ড অঞ্চলত অসমতে পাছ কৰা বহুত ল'ৰা ছোৱালী আছে তেখেতসকলকো চাকৰি দিব লাগিব। কিন্তু আমাৰ অঞ্চলত টেট পাতিব লাগিব। এইকাৰণে অসম চৰকাৰৰ লগত কথা পাতি অতি শীঘ্ৰে আমাৰ তাত স্পেচিয়েল টেট এটা পতাৰ কাৰণে আমি আয়োজন কৰিছো। আমাৰ টেট পৰীক্ষা হ'বলৈ গৈ আছে। এতিয়া নিবনুৱা যুৱতীসকলে চাকৰি পাব। প্ৰায় 2,500 চাকৰি আমি দি দিলো কিন্তু 12টা 8 পইচা লোৱা হোৱা নাই। গাঁৱৰ প্ৰায় 8 পইচা লাগে যে 2,500 আমি বাঞ্চিত চাকৰি নাপায়। আৰু মাছে চাকৰি যাই থাকাছিল যদি কৰি গুড়া নকৰি মাছে মানছিলা এটাই কাল নাই যাই কৰি ইন্টারভিউ পাস করার চাকরি রানা হাজার রানা এবা আনার পয়সা না রেবা যে বিপিএফ সহ লাখ লাখ টাকা দিব লাগা হয়েছিল। এই সময় চাকরি নামত কন্ট্রাকচুয়াল চাকরি দি গল বিপিএফ। এই কন্ট্রাকচুয়াল চাকরিটা আজি রেগুলার হওয়া নাই। বেচেরা সকলের পরিয়ালের কিমান টেনশনত আছে। ইন্টারভিউ নগলে কোনো পলিসি নকৰিলে আজি তেখেতসকলৰ চাকৰি ৰেগুলাৰ কৰিব নোৱাৰে একো কৰিব নোৱাৰে তেনেকুৱা এটা বিপদ কৰি লৈ গ'ল এই বিপিএফ সকলে। আজি কিন্তু আমি ক্লিয়াৰ কৰিবলৈ গৈ আছো। 2,900 কোটি টকা লাইবিলিটি আমি চৰকাৰ আদালতলৈ দেখিবলৈ পালো। প্ৰায় 2900 কোটি টকা লাইবিলিটিজ হিচাপ নিকাচ কৰি চালো। এই টকাবিলাকৰ ভিতৰত 1500 কোটি টকা 1 টকা 2 টকা নহয় 1500 কোটি টকা এইটো মানে কোনো স্কিম নোহোৱাকৈ অৰ্ডাৰ দি গৈছিলে পাছে লৈ পেলাই। আজি এইটো আমাৰ হাতত এই তথ্য আছে। তেনেকুৱা কিমান দুৰ্নীতি কিমান উপহাৰণ এইটো মানে হিচাপ কৰিব পৰা নাযায়। কিমান হিংসা হৈছিলে 2008 সময়ত হিংসা হ'ল 12 সময়ত হিংসা হ'ল বিভিন্ন হিংসা হৈ গ'ল। এই হিংসাবিলাক বন্ধ কৰিবলৈ তেখেতসকলে একো প্ৰচেছ লোৱা নাছিলে। আৰু আজি আমি এই হিংসাবিলাক সম্পূৰ্ণভাৱে বন্ধ কৰি সকলো জাতি জনগোষ্ঠীৰ লগত মিলি পেলাই থাকিব পৰা এটা পৰিৱেশ কৰি আছো। ছাত্ৰ ছাত্ৰীবিলাকক গুৰুত্ব দিয়া নাছিলে। 3,000 শিক্ষকক আমি ট্ৰেইনিং দিলো। এতিয়া 3,000 আৰু শিক্ষক ট্ৰেইনিং দিব বিচাৰিছো। অফিচাৰসকলক ট্ৰেইনিং দি আছো। আগতে কিতাপ কম্বল চাপ্লাই হৈছিলে। এতিয়া আমাৰ দিনত 5,000 কৰি আমি প্ৰতি বছৰে 28,000 পৰিয়ালক 5,000 কৰি ডাইৰেক্ট কিনি দিছো। আমি 50 টকা দুটা দিব বিচৰা নাই। 50 টকা আমি 15 জন লাগি আছে। আৰু এইটো 1 লাখ পৰিয়ালে পাব 3 বছৰৰ পিছত 1 লাখ পৰিয়ালে সবে
ইটো গৈ থাকে কোনোবা ইমান ধোকাই থাকে পইচা নিদিলে বিভিন্ন কথা কয় অহানি এপ্ৰিল মাহৰ ভিতৰত ৩,৮৪০ যুৱক আমি প্ৰথম কিস্তি ২৫,০০০ কোটি টকা দিবলৈ গৈ আছো ৩,৮৪০ যুৱক অহা বছৰ ৩,৮০০ পাব নেক্সট বছৰ ৩,৮০০ পাব আৰু জনসংখ্যা হিচাপে চালে প্ৰায় ৩০,০০০ মানুহ পৃথিৱীত হ'বলৈ গৈ আছে আমাৰ হেণ্ডলুম মিছন আৰম্ভ হৈছে মহিলাসকলক কাপোৰ ধুবৰ কাৰণে ডাইৰেক্ট ক্লাষ্টাৰ বনাই পাই মহিলাসকলক ট্ৰেইনিং দি আমাৰ হেণ্ডলুম মিছনটো আমি লৈ যাব বিচাৰিছে এইটো বিশেষৰ দিনত হোৱা নাছিলে আমাৰ ঠিক মিছন আৰম্ভ হৈ গ'ল ইতিমধ্যে ট্ৰেইনিং হৈছে যিসকলে ছাগলী পালন কৰিব তেখেতসকলৰ কাৰণে আমি ঘৰ মিছন বনাইছো যাতে উপাৰ্জন কৰি খাব পাৰে আৰু আমি ১০,০০০ মানুহক স্কিল ট্ৰেইনিং কৰিবলৈ গৈ আছো অতি শীঘ্ৰে আজি গাঁৱে ভূঞা ৰাস্তা লাগে কালভাৰ লাগে বিভিন্ন সমস্যা এই বছৰ আমি প্ৰায় ২১ কোটি টকাৰ কালভাৰ বনাবলৈ গৈ আছো প্ৰত্যেকটো সমষ্টিৰে কালভাৰ বনাবলৈ গৈ আছো যাতে গাঁৱৰ সৰু সৰু কালভাৰবিলাক সমস্যা সমাধান হয় যোৱা বছৰত আমি প্ৰায় ৬০০ কিলোমিটাৰ ৰাস্তা গুডউইল মিছনেৰে বনাইছিলো চিএম গুডউইল মিছনেৰে এই বছৰ চিএম গুডউইল মিছনৰ পৰা আৰু ৫০০ কিলোমিটাৰ ৰাস্তা বনাবলৈ গৈ আছো ইতিমধ্যে চেংচন হৈ গ'ল ১,০০০ কিলোমিটাৰ ৰাস্তা মাত্ৰ ২ বছৰ ১,০০০ কিলোমিটাৰ ৰাস্তা নিৰ্মাণ হ'ব কিন্তু গাঁৱে ভূঞে বহুত ৰাস্তা আছে বনাব লগা মই বিশ্বাস কৰোঁ আজি ইউপিপিএল বিজেপি গভৰ্ণমেণ্ট থকা সময়ত অহা ২ বছৰৰ ভিতৰত মেক্সিমাম ৰাস্তা নিৰ্মাণ কৰা হৈ যাব আমি এই ৰাস্তাবিলাক নামাকৰণ কৰিবলৈ গৈ আছো আমাৰ গাঁও অঞ্চলত বহুত মানুহ থাকে যিবিলাক সন্মানীয় ব্যক্তি এইসকলক আমি লাহে লাহে পাহৰি যাওঁ সেইসকলক যাতে পাহৰি নাযায় এইকাৰণে আমি বিভিন্ন গাঁওবিলাক নামাকৰণ কৰিবলৈ গৈ আছো যাতে তেখেতসকলৰ নাম চিৰদিনে ৰৈ যায় চৰকাৰে বহুত কথা মোৰ ক'ব লগা আছে আজি বিকেএফৰ মানুহবিলাক ঘূৰি ঘূৰি বিভিন্ন আগৰ আগৰ ভুগি আছে যোৱা ১৭ বছৰত মিছা কথাবিলাক আকৌ তেখেতসকলে গাই আছে মিছা কথা কৈয়ে তেখেতসকলে ৰাজনীতি কৰিব বিচাৰে তেখেতসকলৰ তাত কোনো পলিচি নাই কোনো ভিজন নাই কোনো মিছন নাই ৰাজ্যৰ কাৰণে কি কাম কৰিব তেখেতসকলে ক'ব নাজানে খালি কোনোবা এজনৰ ব্যক্তিত্ব লৈ পেলাই কোনোবা এজনৰ শৰীৰক লৈ পেলাই কাৰোবাৰ কিবা লৈ পেলাই ক্ৰিটিচাইজ কৰি ৰাজনীতি কৰিব বিচাৰে ৰাজনীতি আৰু এইটো লেভেলত নাই ৰাজনীতি বহুত আগত গুচি গ'ল এতিয়া ৰাজনীতি হ'ব লাগে মানৱ সেৱাৰ কাৰণে এতিয়া ৰাজনীতি হ'ব লাগে ছাত্ৰ ছাত্ৰীক সেৱাৰ কাৰণে এতিয়া ৰাজনীতি হ'ব লাগে মহিলাসকলৰ সেৱাৰ কাৰণে এতিয়া ৰাজনীতি হ'ব লাগে খেতিয়কসকলক আদৰি দিবৰ কাৰণে আৰু ইউপিপিএল চৰকাৰত যোৱা বছৰ আমি ৫০জন ল'ৰা ছোৱালীক IIT কাৰণে ফ্ৰী কোচিং দিয়াইছো আমাৰ ইতিমধ্যে ২৫জন চিলেক্ট হৈ গ'ল ইঞ্জিনিয়াৰিঙৰ কাৰণে ৫০জন দুখীয়া ল'ৰা ছোৱালী বড়ো অসমীয়া গোৰ্খা আদিবাসী বিভিন্ন আছে এই দিল্লীত আমি পঢ়াই আছো IAS IPS বনোৱাৰ কাৰণে আৰু এই বছৰত আমি ২০০জন পঢ়াব বিচাৰিছো ৫০জন UPSCৰ কাৰণে দিল্লীত IAS IPS ৰ কাৰণে ৫০জন গুৱাহাটীত অসমৰ ACS অফিচাৰৰ কাৰণে APS ৰ কাৰণে ৫০জন ইঞ্জিনিয়াৰিঙৰ কাৰণে আৰু ৫০জন মেডিকেলৰ কাৰণে আমি কোচিং দিবলৈ ব্যৱস্থা কৰিছো আমি তাতে কৈছো অহা ১০ বছৰত বড়োলেণ্ড অঞ্চলত হাজাৰ হাজাৰ ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগিব আমাৰ অঞ্চলৰ পৰা এই তাকেতো আমি লৈছো বিশেষ ব্যৱহাৰ আছে সেইকাৰণে প্ৰত্যেকটো গৰীব পৰিয়ালক আগুৱাই নিয়াৰ কাৰণে কিবা নহয় কিবা ব্যৱস্থা কৰিব লাগিব আৰু আমি আইডেণ্টিফাই কৰিছো কোনোবা পৰিয়ালত চেল্ফ হেল্প গ্ৰুপৰ সহায় পাব কোনোবা পৰিয়ালে ছাগলী পালনৰ সহায় পাব কোনোবা পৰিয়ালে বেলেগ এটা সহায় পাব কিবা নহয় কিবা এটা সহায় কৰি অৰ্থনৈতিকভাৱে যাতে আগুৱাই আনিব পাৰে তাৰ ব্যৱস্থাটো কৰা হৈছে Taman Rakyat Isian Kawasan Menteri Bidang Menteri Sigau Dua Kepala Bukan ada kawan Assembly Thailand Mengasih apa pun yang kamu bina dengan ambil sangat dan salban yang serau jangan UPPL hantarnya seperti bina kawan yang mengasih kamu lahir dalam mata dan mata ini jadi infrastruktur kubur laksir kamu anggur berikan urusan ini unsiap berinamai salban yang serbi Jawab Singapura harus ramai ini rahal apa tu korun sampai anggur berinamai lagi ada salban yang jadi macam sebab important subdivision Be salbani subdivision mana jadi mungkin beri macam bodolen Madya Museum macam ada collection of historical museum. Dia para asami masjidnya bodolen semua sana ini mungkin bodoh sini yang ada salbani operator macam semua masjid dia jalan yang terdekat.
सालबारियाव मोनसे मोजां स्टेडियाम बानायनांगोन बिनि थाखाय जों रायज्लायगासिनो दङ जे सालबारिनि स्टेडियामखौ आरोबाव मोजां खालामबावनांगोन सालबारियाव मोनसे मोजां गेस्ट हाउस लुनांगोन गिदिर गिदिर प्रग्राम खालामनांगौबा सालबारियाव मोजां मानसिफोर थाफैनो हानाय गेस्ट हाउस लुनांगोन ओंखायनो 23-24 फाइनान्सियेल इयाराव सालबारिनि थाखाय जोङो 5 कोटि रां बड'लेण्ड गभर्नमेन्टनिफ्राय होनानै मोनसे मोजां गेस्ट हाउस लुगोन जाहाथे बेवहाय फैनानै रायजो राजाफ्रा माने जोंनि गोनां सुबुंफ्रा फैनो हायो मेल मिटिं खालामनो हायो बे टाउनाव थानाय मोनसे अडिट'रियाम खालामनो थांनाय बोसोराव बुंलांदोंमोन बेखौ मोजाङै बानायनानै होगोन होननानै बेयो थांनाय बोसोराव थालांबाय नैबे बोसोराव जोङो जागायजेननायनिफ्रायनो मे मासनिफ्रायनो खामानिखौ जागायनानै बे अडिट'रियामखौ मोजाङै बानायना होनाय जागोन जोंहा बे लोखि फुजा कमिटिया बे लामाखौ बानायनायनि खोथा बुंदों आं बिथांमोननो खोथा होदों फैगौ मास मोनथामसोनि गेजेरावनो बे लामाखौ बानायनानै होगोन लोखि फुजा कमिटिनि हा खुंखानायनि बाथ्रा बुंदों बे हा खुंखानायखौ आङो डिसिएलमेन्टखौ बुंदों एमजिएम रेगाव हमनानै हा खुंखानायखौ बिथांमोना थिग खालामनानै होनांगोन बाखि गामि ओनसोलाव गोबां जेंना दङ बे गासै जेंनाखौ लानानै गावबुराफोरजों डिसिडिसिनि चेयारमेन मेम्बारफोरजों रायज्लायनो थाखाय आं थाबैनो फैगोन आरो बे जेंनाफोरखौ सुस्रांनायनि मोनसे राहा लामा लागोन दा मानगोनां रायजोफोर नोंथांमोना दिनै इउपिपिएलनि सायाव जे फोथायनाय लादों जे बिसास लादों बेखौ जों मालाबाबो ओरैनो थांनो होनाय जानाय नङा मानोना जोङो सानै हयै खामानि मावनो फैदों रायजो राजानि फारसे जोंहा फोथायनाय दङ अननाय दङ सिबिनाय दङ आरो गोलाव सम नोंथांमोननि जे सेक्रिफाइस हारिनि फारसे सोमावसारनायाव ओंखारफादों हारिनि बायदिसिना हाबाफारियाव ओंखारफादों बे गासैनिबो मान होनानै रायजो राजानि संसार जानायाव जिउ खुंनायाव जाहाथे मोनसे मोजां थासारि लाबोनो हायो बेखौ नोजोर बोनानै दायो बड'लेण्ड सरकार आरो इउपिपिएल जोंनि पार्टिया खामानि मावगासिनो दङ दा बेखौनो आं नोंथांमोननो बयनोबो बुंबाय गोलाव बाथ्रा दिनै बुंला उनाव फैना रायज्लायबावगोन बयनिसिमबो साबायखर बावहरबाय इटा सबै स्ल'गान দিব লাগে ইউপিপিএল জিন্দাবাদ